জীৱনত কেতিয়াও কোনোদিনে নেদেখা এক মহাপ্ৰলয়। এইকেইদিন আপোনালোকে দেখিয়ে আছে শিৱসাগৰ, চৰাইদেউ, যোৰহাট, জয়সাগৰ, নাজিৰা বিভিন্ন ঠাইৰ লগতে আমাৰ গেলেকীৰ ওচৰ চুবুৰীয়া অঞ্চলসমূহ বানৰ কবলত। আমাৰ গেলেকী অঞ্চলৰ ঠায়ে ঠায়ে পানীৰ অলপমান হ্ৰাস পাইছে যদিও যাতায়াত ব্যৱস্থা ব্যাহত আছে। আৰু যিহেতু আমাৰ গেলেকীৰ পৰা নাজিৰা শিৱসাগৰলৈ যোৱা যিটো মূল ঘাইপথ, সেই ঘাইপথটোৱে পানীয়ে ছিঙি নিছে ৰাস্তাটো। সেইটো কাৰণে বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে যাতায়াতৰ। অসুখীয়া মানুহৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে, যিহেতু বহুত ঘূৰি পকি যাব লগা হৈছে। বেলেগ ৰাস্তা আছে যদিও অকণমান দূৰ হয় ঘূৰি পকি যাবলৈ, সেইকাৰণে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। যিহেতু আগতে আমি কেতিয়াও এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱাই নাই, আমি ইমান ডাঙৰ বান দেখাই নাছিলোঁ। আমাৰ এইখিনি জেগাততো বেছি পানী হোৱাই নাই, কিন্তু ঠায়ে ঠায়ে ইমান বেছি পানী হৈছে বহুত ভয়ংকৰ পানী হৈছে আৰু দেখিলে ভয় লগা। আৰু প্ৰথম ৰাতিপুৱাৰ সময়ত দেখিছে নহয়, আমাৰ ইয়াতো পানী একেবাৰে বহুত কম আছিল। চবেই মাছ বিচৰাতহে লাগি আছে। আমাৰো পানী দেখি ভালেই লাগিছে, যিহেতু আমি কোনো কাহানিও এনেকুৱা পানী দেখিয়ে পোৱা নাই। আৰু দেখি সেইটো কাৰণে ভালো লাগিছিল, সেইকাৰণে চবেই চাবলৈ ওলাই কৰি আহিছে। আমাৰ গুডু আলফুলহঁতো শুই উঠিয়ে এয়া দেখিছে নহয়, পানী দেখি ইমান যে বেছি ভাল পাইছে, খেলিবলৈ বুলিহে লাগিছে পানীত। তথাপিতো লাহে লাহে যিহেতু পানীৰ গতি সোঁত বাঢ়ি আহি আছে, সেইটো কাৰণে অলপ মনত ভয় ভয় ভাবো আহি আছে। আৰু যিহেতু কৈছোঁৱে, আমি আগতে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱাই নাই, কেতিয়াও আমি এনেকুৱা বান দেখাই নাই। আমাৰ দেউতাহঁতেও আনকি দেখা নাই, দেউতাৰ মাক দেউতাকহঁতেও এনেকুৱা বান দেখাই নাই। মোৰ আইতা ককাহঁতেও এনেকুৱা বান দেখাই নাছিল। সেইটো কাৰণে আমি আচলতে কেনেকৈ বান অহাৰ সময়ত সজাগ হ'ব লাগে সেই বিষয়ে আমাৰ একো আইডিয়াই নাছিল। যিহেতু পানী লাহে লাহে বাঢ়ি বাঢ়ি আহি থাকে, আমি ভবাই নাছিলোঁ যে এনেকৈ বাঢ়ি বাঢ়ি ভিতৰতো পানী সোমাব পাৰে বুলিকে। সেইকাৰণে বয় বস্তু দাঙি কৰি যে থ'ব লাগে সেইখিনিও আমাৰ ইমানখিনি আইডিয়া নাছিল। সেইকাৰণে এই খুৰীহঁতৰ দেখিছে নহয়, বহুত বেছি বস্তুৱে নষ্ট হ'ল বুলি ক'ব পাৰি। আমাৰ ঘৰত বিশেষকৈ পানী নোসোমালে, কিন্তু গোটেই বাৰী চোতাল আদি সকলোতে পানী সোমালে। বাথৰুমত অলপমান পানী সোমালে, যদিও ইমান বেছি অনিষ্ট হোৱাকৈ পানী সোমোৱা নাই। সেইটো কাৰণে বাৰু ভগৱানৰ কৃপাত ভালেই লাগিছে, কিন্তু যিসকলৰ হৈছে তেওঁলোকৰ কাৰণে বহুত বেছি দুখ লাগিছে। জীৱনত প্ৰথম দেখাৰ বাবে হয়তো এনেকুৱা অনুভৱ হৈছিল। যিদৰে আহিল সকলো বয়-বস্তু নিমিষতে শেষ হৈ যোৱা চকুৰ আগতে দেখিবলৈ পালোঁ। যি দুৰৱস্থা কৰি থৈ গ'ল, বহুত দিন চাফা কৰিলেও আগৰ অৱস্থালৈ ঘূৰি নাহিব। আৰু যিহেতু আমি ঘৰৰ গৃহিণী হিচাপে আমি একোটা বয় বস্তু গোটাবলৈ কিমান কষ্ট কৰিব লগা হয়। আৰু কপালৰ ঘাম মাটিত পেলাই যি দুই এপদ বস্তু সাঁচি সামৰি লৈছিলোঁ, সকলো নিমিষতে থান বান হৈ গ'ল। ভাবিব নোৱাৰা পৰিস্থিতি। আৰু খুব দেখি বেয়া লাগিছে। আমাৰ নিজৰ একো হোৱা নাই, কিন্তু ওচৰ চুবুৰীয়াৰ যি অনিষ্ট দেখিছোঁ, তাকে দেখি বহুত বেছি বুকুখন বিষাই গৈছে এইকেইদিন। আৰু ভিডিঅ'বোৰ দেখি ইমান বেছি বেয়া লাগিছে। আমিতো এতিয়া পানী কমিল যদিও এতিয়া ধুনীয়াকৈ খাই বৈ থাকিব পাৰিছোঁ। যিসকলৰ এতিয়াও আজি পৰ্যন্ত পানী কমা নাই, তেওঁলোকে যে কেনেকুৱা পৰিস্থিতিত আছে শিবিৰত গৈ তাকে দেখি বুকু বিষ হৈ গৈছে এইকেইদিন। আৰু মোবাইলটো দুদিন নেট নাছিলেই। আৰু কালি গধূলিৰ পৰা অকণমান কাৰেণ্টটো আহিছে আৰু নেটটো দিছে, যিহেতু চাব পাৰিছোঁ ভিডিঅ'বোৰ। আৰু মানুহবোৰৰ অৱস্থা দেখি ইমান সঁচাকৈ বুকু বিষাই গৈছে। এনেকুৱাও পৰিস্থিতিৰ কেতিয়াবা সন্মুখীন হ'ম বুলি কেতিয়াও ভবা নাছিলোঁ। আৰু আমাৰ বিশেষকৈ শিৱসাগৰ জিলাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ দেখিলে আপোনালোকৰ একদম বুকু বিষাই যাব। সকলোৱে দেখিয়ে আছে আৰু মইনো কি ক'ম। তথাপিতো মনটো বহুত বেছি বেয়া লাগি আছে এইকেইদিন ভিডিঅ'বোৰ চাই।
আজি গোটেই শিৱসাগৰ জিলাকে ধৰি বিভিন্ন ঠাই একদম জলমগ্ন হৈ আছে। দেখিছে নহয়, আমাৰ বাৰীৰ ফালেও গোটেই পানী হৈ গ'ল, কিন্তু অকল ভিতৰত সোমাবলৈ বাকী থাকিলে। আৰু এতিয়া আমাৰ আলফুলে দেখিছে নহয় ইমান আমনি কৰি আছে। ভিডিঅ'তে মানে আজিকালি এডিট কৰি দিবলৈ মোৰ অসুবিধা হয় এই আলফুলৰ পৰা। তাই মানে এতিয়া আমনি কৰি আছে, সেইটো কাৰণে তাইক লৈ থাকিব লাগে। আৰু দেখিছে আমাৰ আলফুলকো মানে ওলাই কৰি যাবলৈ লাগে, ইমান পানী বাঢ়িছে। তাই মানে বাহিৰত থাকিহে ভাল পাইছে। অকণমান তাইক মানে বাহিৰত মই এনেই পানীকে খেলাই দিলোঁ, তাই যিহেতু পানী খেলি ভাল পায়।